হেল্ল' বন্ধুসকল, মোৰ এলিমেণ্টাৰী চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম ৰাকেশ। মই বিহাৰৰ এখন গাঁৱৰ ল'ৰা। আমাৰ গাঁওখন চহৰৰ পৰা বৰ বেছি দূৰ নহ'লেও আজিও গাঁওখনৰ অৱস্থা অনুন্নত হৈয়ে আছে। এই কাহিনীটো মোৰ লগত এবছৰ আগতে ঘটিছিল, যেতিয়া আমাৰ খেতি চপাবলৈ সময় হৈছিল। আমাৰ বিহাৰত ৰাতি থাকি খেতি চপোৱাৰ সময়ত খেতি ৰখা হয়। আমাৰ প্ৰায় 1 একৰৰ খেতি আছিল, যিবোৰ আমি পথাৰত ৰাতি থাকি খেতি ৰাখিছিলোঁ। আনদিনাৰ দৰে সেইদিনাও মই পথাৰলৈ কুকুৰৰ বাবে খাদ্য লৈ খেতি ৰাখিবলৈ গৈছিলোঁ। লগৰবোৰৰ লগত আড্ডা মাৰোঁতে প্ৰায় ৰাতি 10টামান বাজিছিল। মই জল্দি গৈ কুকুৰক খাদ্য দি পথাৰত বনোৱা আমাৰ সেই জিৰণি কোঠাৰ ঘৰটোত সোমাই গ'লোঁ আৰু বিচনাত বহি গান শুনিবলৈ ল'লোঁ। তাতে ঠাণ্ডাৰ ৰাতি মই পকেটৰ পৰা চিগাৰেট এটা ওলাই জ্বলালোঁ। মোৰ তেতিয়া চিগাৰেট খোৱাৰ প্ৰায় আৰম্ভ হৈছিলহে। হঠাতে এনে অনুভৱ হৈছিল যে আজিৰ এই নিজান পথাৰত আনদিনাতকৈ বেছি নিজান অনুভৱ হৈছিল। পথাৰত কীট-পতংগৰ মাতো শুনিবলৈ পোৱা নগৈছিল আৰু মাত্ৰ পথাৰত বতাহৰ মাজত ধানৰ ঘহনি খোৱা বতাহে মোক বৰকৈ বিচলিত কৰি তুলিছিল। মই বিচনাৰ পৰা উঠি বাহিৰলৈ আহি দেখিলোঁ, বাহিৰত কুঁৱলী, চাৰিওফালে কুঁৱলীয়ে আগুৰি ধৰিছিল। এনেতে আমাৰ পথাৰৰ আগত এটা লাইটৰ পোহৰ দেখিবলৈ পালোঁ। পোহৰটো ঢিপ কৰি আছিল। এনে লাগিছিল পোহৰটো অগা-পিছা কৰি থকাৰ দৰে। মই ভাবিলোঁ কোনোবাই গাড়ী লৈ আহিছে বুলি। আকৌ ভাবিলোঁ এই ঠাণ্ডাৰ ৰাতি এই পিছপৰা অঞ্চললৈ কোনে গাড়ী আনিব বুলি। মই ভিতৰলৈ সোমাই আহিলোঁ। আহি দেখিলোঁ মোৰ 4টা কুকুৰ ভয়ত পেঁপুৱা লাগি এটা চুকত লুকাই আছে। মই কুকুৰকেইটাৰ এই অৱস্থা দেখি আচৰিত হৈ পৰিলোঁ, কাৰণ মোৰ কুকুৰকেইটা বহুত শক্তিশালী আৰু বহুত সাহসী। সিহঁতে যদি কিবা এটা পথাৰত সোমোৱাও দেখে তেতিয়াহ'লে সিহঁতে ভুক কৰি খেদি পঠাই দিয়ে। কিন্তু আজিৰ কুকুৰকেইটাৰ এই অৱস্থা দেখি মই আচৰিত হৈ পৰিলোঁ। ময়ো অকণমান ভয় খাইছিলোঁ আৰু মই কি কৰিম কি নকৰিম ভাবি পোৱা নাছিলোঁ। মই ঘৰৰ দৰজাখন বন্ধ কৰি দিলোঁ আৰু ঘৰৰ ভিতৰত বহি ভাবিবলৈ ধৰিলোঁ। এনেতে মই বাহিৰত কোনোবাই আমাৰ পথাৰৰ ঘাঁহৰ ওপৰত খোজ কৰা শব্দ শুনিলোঁ। তাকে শুনি মোৰ বহুত ভয় লাগি গ'ল আৰু মই ভয়ত পেঁপুৱা লাগিব ধৰিলোঁ। মই সাহস কৰি ঘৰৰ ভিতৰত পৰি থকা খেতি কৰাৰ সামগ্ৰী হাতত তুলি ল'লোঁ আৰু তাৰে এখন কোৰ মই হাতত লৈ সেই বস্তুটো ভিতৰলৈ সোমাই অহাত অপেক্ষা কৰিলোঁ। মোৰ এনে লাগিছিল যে বস্তুটো এতিয়া দৰজাখন ভাঙি মোৰ ওপৰত জাপ মাৰি পৰিব আৰু মই শেষ হৈ যাম। বহুত সময় অপেক্ষা কৰাৰ পিছত মই আৰু অপেক্ষা কৰি থাকিব নোৱাৰিলোঁ। মোৰ ধৈৰ্য শেষ হৈ গ'ল। মই ধাৰামকৈ দৰজাখন খুলি ঘৰলৈ লৰ মাৰিলোঁ। অলপ দূৰ যোৱাৰ পিছত মই শুনিলোঁ মোৰ পাছফালে কোনোবাই ঘাঁহত খোজকাঢ়ি আহিছে। মই গম পাইছিলোঁ বস্তুটোৰ গতিবেগ মোতকৈ বহুত বেছি, কিন্তু বস্তুটোৱে মোক ভয় খুৱাইছিল। মই কোনোমতে একেটা উশাহেৰে আহি ঘৰ পাই ঘৰৰ দৰজাখন খুলি ধাৰামকৈ দৰজা মাৰি মই ভিতৰত সোমাই পৰিলোঁ আৰু শুবলৈ চেষ্টা কৰিলোঁ। মই বহু ৰাতিলৈকে সেই বস্তুটো অহা অপেক্ষা কৰি থাকিলোঁ আৰু ঘৰৰ বেৰত কাণ লগাই সেই বস্তুটো আহিছে নেকি বুলি শুনি আছিলোঁ। বহুত সময় অপেক্ষা কৰাৰ পিছত কেতিয়া মই মাজনিশা টোপনি গ'লোঁ গম নাপালোঁ। যেতিয়া মই পাছদিনা সাৰ পাওঁ তেতিয়া মোৰ দেউতাই মোক চিঞৰি মাতি উঠাই আছিল আৰু মোৰ ওপৰত খং কৰি আছিল আৰু কৈছিল এতিয়াই পথাৰলৈ বলা বুলি। মই কোনো সোৱাদি পোৱা নাছিলোঁ আৰু পাপাৰ লগত পিছে পথাৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ। মই পথাৰ পাই যি দেখিলোঁ সেয়া অতিকে ভয়ানক আৰু আচৰিতজনক। মই পথাৰ পাই দেখিলোঁ 4টা কুকুৰৰ অৱস্থা বহুত বেয়াকৈ কোনোবাই কৰি থৈ গ'ল আৰু সিহঁতক এনেকৈ হত্যা কৰি থৈ গ'ল যে সিহঁতৰ নাড়ী ভুৰু সকলো ওলাই আছিল। তাকে দেখি মই কান্দি পৰিলোঁ আৰু মই আগদিনাৰ ৰাতি মোৰ লগত হোৱা সকলোবোৰ ঘটনা মোৰ পাপা আৰু দাদাক ক'লোঁ। সেইদিনাৰ পৰা মোৰ দেউতাই এটা বন্দুক কিনি ল'লে আৰু সেইদিনাৰ পৰা আমাক 2জন ককাই ভাইক অকলে পথাৰলৈ কেতিয়াও নপঠালে আৰু গ'লে বন্দুক লৈ সদায় পাপাই আমাৰ লগত যায়। মোৰ নাম নয়ন। মই অৰুণাচল প্ৰদেশৰ এজন খেতিয়কৰ ল'ৰা। আমাৰ অৰুণাচল প্ৰদেশত সাধাৰণতে ঝুম খেতি কৰা হয় আৰু বহুকেইটা পৰিয়ালে লগ হৈ অৰুণাচল প্ৰদেশত এনেদৰে খেতি কৰা হয়। পাহাৰীয়া মাটি কাটি খেতি কৰোঁতে আমি পাহাৰৰ মাজত টঙি বনাই থাকিবলগীয়া হয়। এনেদৰে আমাৰো যেতিয়া খেতি কৰিবলৈ হৈছিল তেতিয়া আমি মোৰ লগৰটোৰ সৈতে আমি এটা টঙিত ৰাতি বাস কৰিছিলোঁ। 2জনে টঙিত থাকিবলগীয়া গোটেইখিনি বস্তু আনি ৰাতিটো কটাম বুলি ভাবিছিলোঁ।
আৰু দুইজনে ৰাতি সেই পাহাৰৰ মাজত থকা খেতিডৰাও চাবলৈ কাৰণে আমাৰ ওপৰতে দায়িত্ব দিয়া আছিল। আমি দুইজনে সেই পাহাৰীয়া খেতিডৰা চাবলৈ কাৰণে পাহাৰৰ টঙিটোতে ৰাতি থাকিলোঁ। প্ৰায় দুইজনে 12টামান বজালৈকে ফূৰ্তি কৰি সেই টঙিটোত আছিলোঁ আৰু এপাক খেতি চাই অহাৰ বাবে দুইজনে পথাৰত নামিলোঁ। আমাৰ খেতিডৰা প্ৰায় 10 বিঘামান হ'ব আৰু সেই 10 বিঘা খেতি দুইটাই এপাক লগোৱাৰ কথা ভাবিলোঁ আৰু জল্দি শেষ হ'বলৈ দুইফালে দুইজনে যাবলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে খেতিডৰাত আমি সোমাই পৰিলোঁ আৰু খেতিৰ মাজেৰে যাবলৈ ধৰিলোঁ। এনেতে দেখিলোঁ খেতিৰ মাজত কোনোবা খোজকাঢ়ি আছে। আমাৰ পাহাৰীয়া গাহৰিবোৰে এই খেতিবোৰ নষ্ট কৰিবলৈ বৰকৈ উৎপাত কৰে। সেইবাবে আমি এই গাহৰিবোৰ পহৰা দিবলৈ এই খেতিডৰাৰ মাজত আমি যাবলৈ আৰম্ভ কৰিছিলোঁ। অলপ দূৰ যোৱাৰ পাছত যেতিয়া খেতিডৰাৰ মাজত কোনোবা গাহৰি থকাৰ দৰে দেখি আমি আগবাঢ়ি যাবলৈ ধৰিলোঁ গাহৰি হয় নেকি বুলি। তেতিয়া আমি অলপ দূৰ গাহৰিটোক পিছা কৰাৰ পিছত আমি গম পালোঁ যে সেইটো গাহৰি নহয়, অন্য কিবাহে, মানুহৰ দৰে খোজ কৰা এটা দুঠেঙীয়া বস্তু। আমি অলপ দূৰ যোৱাৰ পিছত দেখিলোঁ যে সেইটো এটা অন্য ধৰণৰ মানুহ, যিটোৰ 2টা শিং আছিল। আৰু আমি তাকে দেখি দুইজনে ভয়ত দৌৰি আহি আমাৰ সেই টঙিটোত উঠিলোহি আৰু আমি দুইজনে আহি ধামকৈ দৰজাখন মাৰি দিলোঁ টঙিটোৰ। আৰু দুইজনে কোনোমতে ৰাতিটো কটাম বুলি জুই জ্বলাবলৈ ধৰিলোঁ টঙিটোৰ ভিতৰতে। এনেতে কিছু সময় পিছত কোনোবাই আমাৰ টঙিটোৰ ওপৰত উঠা আমি গম পালোঁ আৰু আমাৰ দৰজাখন খুলিবলৈ চেষ্টা কৰাৰ দৰে শুনিলোঁ। অলপ পিছতে সেই টঙিটোৰ বাহিৰৰ পৰা কোনোবাই আমাৰ গাঁৱৰে এজন মানুহৰ নাম হৈ মাতিবলৈ ল'লে আৰু আমি বাহিৰত বেৰৰ ফাকেৰে জুইৰ পোহৰত আমি দেখিলোঁ যে সেইটো এটা শিং থকা মানুহটোৱে, যিটোৱে আমাক আমাৰ গাঁৱৰ মানুহৰ ৰূপ আমাৰ মাত উলিয়াই মাতিবলৈ ধৰিছে। তাকে দেখি আমি আৰু ভয় খাই পৰিলোঁ আৰু আমি উপায়ন্তৰ হৈ সেই জুইকুৰাত ডাঙৰকৈ ধৰি জুই কাষতে বহিব ধৰিলোঁ। মোৰ লগৰটোৱে ক'লে, এই মানুহটোৱে যিমান মাতিলোঁ তাৰ পিনে কাণ নিদিবা আৰু ইয়াৰ পৰা নিজৰ চকু আঁতৰাই ৰাখিবলৈ। সি কোৱাৰ দৰে ময়ো তেনেকৈ কৰিলোঁ, কিন্তু অনেক চেষ্টা কৰিও মই তাৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ আৰু আমি পলাবলৈও কোনোফালে বাট নাছিল। সেইকাৰণে উপায়ন্তৰ হৈ মোৰ বন্ধুৰ দৰে কোৱাৰ দৰেই ময়ো তেনেকৈ থাকিবলৈ চেষ্টা কৰিলোঁ। এনেদৰে প্ৰায় 2টা-3টা বজাৰ পাছত সেই চাহটোৱে আমাক ক'বলৈ ধৰিলে, তোমালোকে আজি বাচি গ'লা। তোমালোকৰ কাষত জুই থকাৰ বাবেই মই তোমালোকৰ ওচৰলৈ যাব নোৱাৰিলোঁ। অন্য দিনা তোমালোকক আকৌ লগ পাম বুলি কৈ সেই চাহটো তাৰ পৰা ক'বালৈ গুচি গ'ল। সেইদিনাৰ পৰা আমি সেই টঙিটোত থকা বাদ দিলোঁ আৰু যদিও টঙিটোত থাকোঁ তেতিয়াহ'লেও আমি ডাঙৰকৈ চাৰিওকাষে জুই জ্বলাই লওঁ আৰু সেই মাজনিশাৰ দৰে আমি কেতিয়াও আৰু গাহৰি খেদিবলৈ পথাৰত নানামো। এইটোৱে আছিল মোৰ লগত হোৱা খেতিৰ ভয়ানক কাহিনী। ঠাণ্ডাৰ কুঁৱলীৰ মাজত বাইক চলোৱাৰ আমেজেই বেলেগ আৰু ঠাণ্ডাই যেতিয়া গা থতলৈ ধৰে তেতিয়া বাইকত যোৱাজনেহে বুজিব বাইকৰ ঠাণ্ডা কি, তাতেই যদি ভয়ৰ অনুভূতি হয়। তেনেদৰে এটা ঘটনা ঘটিছিল মোৰ লগত। মোৰ নাম জয়, মই বিহাৰৰ এজন ড্ৰাইভাৰ। হালাকি সেইদিনা মই গাড়ী চলোৱা নাছিলোঁ। মই মোৰ বাইকখনেৰে মই ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলোঁ। বহুদিন ঘৰলৈ নোযোৱাৰ বাবে মই সেইদিনা হঠাৎ কামৰ পৰা ছুটি লৈ মোৰ ৱাইফক লগ কৰিবলৈ মই ঘৰলৈ যাত্ৰা কৰিলোঁ। কামৰ পৰা প্ৰায় 10-15 কিলোমিটাৰ দূৰত অৱস্থিত মোৰ ঘৰলৈ মই বাইকেৰে যাবলৈ আৰম্ভ কৰিলোঁ। মই বাইকেৰে ঠাণ্ডাৰ মাজত গৈ বৰকৈ ঠাণ্ডা অনুভৱ কৰিছিলোঁ আৰু এটা নতুন আমেজো লাগিছিলে, কাৰণ গাড়ীৰ ভিতৰত এই ঠাণ্ডা অনুভৱ পোৱা নাযায়। তেনেদৰে ভাবি অলপ মনক শান্ত কৰি ধীৰে ধীৰে বাইক চলাই গৈ আছিলোঁ। এনেদৰে বহুত দূৰ যোৱাৰ পিছত হঠাৎ কোনোবাখিনি ঠাইত মোৰ বাইকখনে নিজে নিজে শব্দ কৰি বন্ধ হৈ গ'ল আৰু অলপ দূৰ পোৱাৰ পিছত বন্ধ হৈ যোৱাত মই নিজকে নিজে ক'লোঁ তেল শেষ হৈ গ'ল চাগে বুলি, আৰু মই খঙত টিঙিটোলা হৈ পৰিলোঁ। এই ঠাণ্ডাৰ মাজত আকৌ বাইক বন্ধ হ'ল, মই এতিয়া বাইকখন ঠেলি নিব লাগিব, কিবাকিবি ভাবি নিজে বুৰবুৰাব ধৰিলোঁ। এনেতে মই দূৰত দেখিলোঁ এজনী মহিলা, যি হাত বাউল দি বাইকখন ৰখাইছিল। আৰু মই মহিলাগৰাকীক দেখি ভালেই পালোঁ, কাৰণ এই ঠাণ্ডাৰ মাজত অকলে অকলে এই নিজান ৰাস্তাত খোজকাঢ়ি যোৱাটো বৰ অসম্ভৱ কথা হ'ব। মই বাইকখন তাতে ৰখাই খোজকাঢ়ি যোৱাৰ কথা ভাবিলোঁ।
তাকে ভাবি মই বাইকখন অকণমান চেক কৰি চাবলৈ চেষ্টা কৰিলোঁ। এনেতে মহিলাগৰাকী মোৰ ওচৰলৈ আহিবলৈ ধৰিলে। মই প্ৰথমতে মহিলাগৰাকীক দেখি নৰ্মেল যেনে ভাবিছিলোঁ আৰু মনটো ভাল লাগিছিলে, কিবা এটা সাহস পাম বুলি। কিন্তু যেতিয়াই লাহে লাহে মহিলাগৰাকীয়ে মোৰ ফাললৈ আহিবলৈ ধৰিলে, তেতিয়া এনে অনুভৱ হৈছিল যে কিবা এটা মনুষ্যত মোৰ কাষলৈ আহি আছে, যিটোক মই মোৰ কাষলৈ আহিবলৈ দিব নোখোজোঁ। অলপমান অহাৰ পিছত মহিলাগৰাকী তাতে থমকি ৰ'ল আৰু ক'বলৈ ধৰিলে, বাইকখন বেয়া হ'ল নেকি বুলি। মই ক'লোঁ, বাইকখন বেয়া হোৱা নাই, তেল শেষ হ'ল চাগে বুলি। সি ক'লে, মোক অকণমান লিফ্ট দিব পাৰিবা নেকি বুলি। মই ক'লোঁ, বাইকখনে বেয়া হ'ল, আপোনাক কেনেকৈ লিফ্ট দিম বুলি। সি ক'লে, হ'ব তেন্তে একেলগতে খোজকাঢ়ি যাওঁ বুলি। মই এটা কথা কওঁ, মই কালী ভক্ত আৰু কালীমাৰ ধাগা মোৰ গাত আছে, যিটো কাৰণে কোনো ধৰণৰ বেয়া বস্তু, ভূত পিশাচে মোক কোনো অপকাৰ কৰিব নোৱাৰে। মই প্ৰথমতে সেইজন সাধাৰণ মানুহ বুলি ভাবি মই একেলগতে যাবলৈ ভাল পালোঁ আৰু একেলগতে যাম বুলি ক'লোঁ। ময়ো ভাবিলোঁ প্ৰায় ৩-৪ কিলোমিটাৰ খোজকঢ়াটো অকলে এই ঠাণ্ডাৰ মাজত বৰ কঠিন হ'ব, সেইকাৰণে তাৰ লগতে খোজকাঢ়ি যাওঁ, ভালো লাগিব, কথা এষাৰ পাতি যাব পাৰিম বুলি। এনেদৰে তাৰ ওচৰলৈ আহিলোঁ। যেতিয়া মই তাৰ ওচৰলৈ আহিলোঁ, তেতিয়া মানুহজনীয়ে চিঞৰি উঠিল, মোৰ ওচৰলৈ নাহিবা, তোমাৰ গাত বেয়া কিবা আছে বুলি। মই আচৰিত হৈ পৰিলোঁ, মোৰ গাত কি বেয়া থাকিব পাৰে। তাকে ভাবি মই আচম্বিত হৈ তাৰ পিনে চাই থাকিলোঁ। এনেতে মোৰ চকু হঠাৎ তাৰ ভৰিলৈ গ'ল। তাৰ ভৰি দুটা দেখি মই আচৰিত হৈ পৰিলোঁ আৰু মই বুজিব পাৰিলোঁ যে সি এজনী মানুহ নহয়, ভুতুনি বুলি, কাৰণ তাৰ ভৰি দুটা ওলোটা আছিল। আৰু সি মোৰ ওচৰলৈ বাৰে বাৰে আহিবলৈ চেষ্টা কৰিছিল, কিন্তু সি আহিব পৰা নাছিল, কাৰণ মোৰ ডিঙিত থকা কালিমাৰ সেই তাবিজটোৰ কাৰণে। সি দূৰৰ পৰাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, তোমাৰ ডিঙিত থকা তাবিজটো খুলি পেলাই দিয়া, সেইটো এটা বেয়া বস্তু বুলি। মই বুজিব পাৰিলোঁ আৰু মই ভয়ত বাইকৰ ওচৰলৈ দৌৰি গ'লোঁ। মই জানো সি মোক একো কৰিব নোৱাৰে, তথাপিতো মই ভয় খাইছিলোঁ। আৰু সি যেতিয়া মোক একো অপকাৰ কৰিব নোৱাৰিলে, তেতিয়া সি চিঞৰি চিঞৰি ক'ব ধৰিলে, আজি তই তোৰ কালিমাৰ তাবিজটোৰ কাৰণে বাচি গ'লি, তোক মই কেতিয়াবা লগ পাম বুলি। আৰু সি সেইটো কথা কৈ তাৰ পৰা ক'ৰবাত অন্তৰ্ধান হৈ গ'ল। সি অন্তৰ্ধান হোৱাৰ পিছত মই আকৌ পুনৰ বাইকখন ষ্টাৰ্ট দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু এইবাৰ আচৰিত ধৰণে বাইকখনে লগে লগে ষ্টাৰ্ট ল'লে আৰু মই অতি বেগেৰে ঘৰলৈ গুচি আহিলোঁ। আৰু এই ঘটনাটোৰ প্ৰায় ৩-৪ দিনৰ পাছলৈ মোৰ গাটো জ্বৰ অনুভৱ হ'ল আৰু বহুত ডাঙৰ জ্বৰ হ'ল। প্ৰায় মই এমাহমান জ্বৰত ভুগিলোঁ আৰু বহুত কিবা কিবি কৰাৰ পিছত মই জ্বৰৰ পৰা মুক্ত হ'লোঁ। আৰু সেইদিনাৰ পৰা মই কেতিয়াও সেই ৰাস্তাটোৰে ৰাতি ঘৰলৈ নাহোঁ আৰু পাৰিলে মই সেই ৰাস্তাটোৰে বাইকেৰে কেতিয়াও ঘৰলৈ অহাৰ চেষ্টাই কৰা নাছিলোঁ। আৰু আজিও সেই ঘটনাটোৱে মোক বৰকৈ ভয় খুৱাই থাকে।